তে মই আজি তোমালোকক কম্পিউটাৰৰ বেসিক কনসেপ্ট বিষয়ে বুজাম য'ত মই তোমালোকক থিওৰিকেলি লিখি প্ৰতিটো বস্তু বুজাম তে ফ্ৰেন্ডছ ভিডিওটো স্টাৰ্ট কৰোঁ আৰু আমি চাওঁ কম্পিউটাৰৰ বিষয়ে তে প্ৰথমতে মই তোমালোকক এটা কোৱেশ্চন দিছোঁ হোৱাট ইজ দ্য মিনিং অফ কম্পিউটাৰ ইয়াৰ এনসাৰটো হৈছে দ্য ৱৰ্ড কম্পিউটাৰ ইজ ডেৰাইভ ফ্ৰম দ্য ৱৰ্ড কম্পিউটাৰ which meaning is arithmetic logic calculation hard worker and accounting মানে কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য মিনিং অফ কম্পিউটাৰ মানে কম্পিউটাৰৰ মিনিংটো কি মানে কম্পিউটাৰ কনচেপ্টটোৰ মিনিংটো কি দ্য এনসাৰটো হৈছে দ্য ৱৰ্ড দ্য কম্পিউটাৰ ইজ ডেৰাইভ মানে কম্পিউটাৰ ৱৰ্ডটো আনা হৈছে কম্পিউটাৰ ৱৰ্ডৰ পৰা যাৰ মিনিং হৈছে এৰিথমেটিক লজিক কেলকুলেশ্যন এণ্ড হাৰ্ড ৱৰ্কাৰ একাউণ্টিং মানে এৰিথমেটিক লজিক এনেকুৱা ধৰণৰ কেলকুলেশ্যনখিনি আৰু বা হাৰ্ড ৱৰ্কাৰ মানে টান কামখিনি বা একাউণ্টিং ধৰণৰ কামখিনি কৰা তে ফ্ৰেন্ডছ তাৰপিছত আৰু নেক্সট আকৌ দিছোঁ মই কম্পিউটাৰৰ ছেইম কনচেপ্টে দ্য কম্পিউটাৰ মিনিং ইজ কম্পিউটাৰৰ বেলেগ এটা মিনিঙো আছে যিটো হৈছে ডিজিটেল ডিভাইচ হয় নাই এটা ডিজিটেল ডিভাইচ কম্পিউটাৰ ডেট ষ্ট'ৰ ইনফৰমেশ্যন যিহে এটা ইনফৰমেশ্যনখিনি ষ্ট'ৰ কৰে ইন মেমৰিত ইউজিং ইনপুট ডিভাইচবিলাক ইউজ কৰি পেলাই আৰু লগতে এণ্ড মেনুপুলেট ইনফৰমেশ্যন এণ্ড ইনষ্ট্ৰাকশ্যন আৰু ইনফৰমেশ্যনখিনি চলাই বা মেনুপুলেট কৰে তাৰপিছত আৰু এটা দিছোঁ মই কম্পিউটাৰ মিনিং টেকনিকেলি এ কম্পিউটাৰ মিনছ কেলকুলেটৰ ইলেক্ট্ৰিকেল প্ৰগ্ৰামেবল মেচিন হয় টেকনিকেলি আমি যদি ভাবিব যাওঁ কম্পিউটাৰৰ মিনিংটো হৈছে এটা কেলকুলেশ্যন কৰা বা ইলেক্ট্ৰনিক প্ৰগ্ৰাম কৰা এটা মেচিন দ্য কম্পিউটাৰ ইজ ইউজ টু পাৰফৰ্ম চাম ছিকুৱেঞ্চ অফ ইনফৰমেশ্যন এণ্ড ইনষ্ট্ৰাকশ্যন ইন ফাষ্ট এণ্ড একুৰেট মেনাৰ আৰু কম্পিউটাৰৰ মেইন কামটো হৈছে যে কম্পিউটাৰটোৱে একেবাৰে ফাষ্ট বহুত স্পীডত কাম কৰিব আৰু ইনফৰমেশ্যনখিনি একুৰেট মানে শুদ্ধকৈ আমাক দেখাব তে ফ্ৰেণ্ডছ আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2টো হৈছে হু এণ্ড ৱেন ইনভেণ্টেড কম্পিউটাৰ বেছিক কথাখিনি আছে ইয়াৰ বিষয়ে মানে কম্পিউটাৰটো কোনে ইনভেণ্ট কৰিছিল বা ওলাইছিল আৰু কেতিয়া তে ফ্ৰেণ্ডছ ইন 19th century চাৰ্লছ বেবেজ ইনভেণ্টেড দ্য কম্পিউটাৰ এণ্ড চ' হি ইজ অলছ' কল্ড দ্য গ্ৰেণ্ডফাদাৰ অফ কম্পিউটাৰটো 1900 শতিকাত চাৰ্লছ বেবেজ নামৰ মানুহজনে ইনভেণ্ট কৰিছিল তেওঁ এজন মেথামেটিচিয়ান আছিল আৰু তেওঁ সেইবাবে কম্পিউটাৰৰ গ্ৰেণ্ডফাদাৰ বুলিও কোৱা হয় তাৰপিছত ইয়াৰ ৰিলেটেড আৰু এটা এনচাৰটো হৈছে দ্য ফাৰ্ষ্ট মেকানিকেল কম্পিউটাৰ ডিজাইন বাই চাৰ্লছ বেবেজ এনালিটিকেল ইঞ্জিন মানে প্ৰথম কম্পিউটাৰটো বনোৱা হৈছিল এনালিটিকেল ইঞ্জিন নামত মানে আমাৰ প্ৰথম যেতিয়া কম্পিউটাৰটো বনোৱা হৈছিল তেতিয়া কম্পিউটাৰৰ এনালিটিকেল ইঞ্জিন বা ইঞ্জিন বুলিয়ে কোৱা হৈছিল তে ফ্ৰেণ্ডছ তাৰপিছত আমি আগবাঢ়ো কুৱেশ্যন নম্বৰ 3 লৈ কুৱেশ্যন নম্বৰ 3টো হৈছে হোৱাট আৰ দ্য ফাংচনছ এবাউট কম্পিউটাৰ ফাংচন কেইটা কি বা কম্পিউটাৰ ফাংচন কেইটা কি তে ফ্ৰেণ্ডছ দেয়াৰ আৰ 4 ফাংচনছ এবাউট কম্পিউটাৰ আমাৰ কম্পিউটাৰৰ মেইনলি 4টা ফাংচনছ আছে প্ৰথমটো হৈছে ইনপুট ছেকেণ্ডটো হৈছে প্ৰচেছ থাৰ্ডটো আউটপুট এণ্ড ফ'ৰ্থটো হৈছে ষ্ট'ৰেজ তে ফ্ৰেণ্ডছ এটাকে মই বুজাই যাওঁ তোমালোকক তে ইনপুট ফ্ৰেণ্ডছ ইনপুট it is the raw information enter into a computer from the input devices it is the collection of letters numbers images etc মানে ইনপুট মানে কিনো ইনপুট মানে হৈছে ইনফৰমেশ্যনখিনি আমাৰ কম্পিউটাৰত দিয়া যেনে লেটাৰ আখৰবিলাক নাম্বাৰবিলাক ইমেজেছ ভিডিঅ' এইবিলাক এনেধৰণৰ ইনফৰমেশ্যনখিনি আমি কম্পিউটাৰক যেতিয়া দিওঁ তাক ইনপুট কৰা বুলি কোৱা হয় তাৰপিছত আহিছে ছেকেণ্ড কনচেপ্টটো হৈছে প্ৰচেছ ইট ইজ দ্য অপাৰেশ্যন অফ ডাটা এজ পাৰ গিভেন ইনষ্ট্ৰাকশ্যনছ মানে এইটো প্ৰচেছ কৰা মানে হৈছে আমাৰ কম্পিউটাৰৰ ডাটাখিনি দিয়াৰ পিছত কম্পিউটাৰে সেইখিনি বুজা সেই কামটোকে প্ৰচেছ বুলি কোৱা হয় ইট ইজ টোটেলি ইণ্টাৰনেল প্ৰচেছ অফ কম্পিউটাৰ এইটো সম্পূৰ্ণকৈ এটা ইণ্টাৰনেল মানে ভিতৰুৱা প্ৰচেছ মানে এতিয়া ছাপ'জ এক্সাম্পল হিচাপে মই যদি কওঁ মই কম্পিউটাৰক যদি 10+20 কৰি দিওঁ সি যে এনচাৰবিলাক দিব 30 সেই এনচাৰটো সি কেনেকৈ ওলাব বা সি কেনেকৈ কেলকুলেশ্যন কৰিব সেই প্ৰচেছ কৰি পেলাই কেলকুলেশ্যন কৰিব তাকে প্ৰচেছ বুলি কয় তাৰপিছত আহিছে আমাৰ আউটপুটৰ কথা ফ্ৰেণ্ডছ আউটপুট মানে ইট ইজ দ্য ডাটা গিভেন বাই দ্য কম্পিউটাৰ আফটাৰ ডাটা প্ৰচেছিং আমি যেতিয়া কম্পিউটাৰ ডাটাখিনি দিওঁ তাৰপিছত সি প্ৰচেছ কৰাৰ পিছত আমাক যে এনচাৰটো দিব সেই এনচাৰটোৱে হৈছে আউটপুট ইজ অলছ' কল্ড ৰিজাল্ট আউটপুটক ৰিজাল্ট বুলিও কোৱা হয় বাৰু তাৰপিছত আমি আহোঁ
4 নম্বৰ কনসেপ্ট হলো স্টোরেজ ইট ইজ দ্য প্রসেস অফ পার্মানেন্টলি সেভ ডাটা অন দ্য কম্পিউটার মানে স্টোরেজ মানে হৈছে আমাৰ প্ৰচেছ কৰাৰ পিছত বা আউটপুট দিয়াৰ পিছত সেই ইনফৰমেশ্যনটো আমি যদি কম্পিউটাৰত থ'ব বিচাৰোঁ বা ছেভ কৰি থ'ব বিচাৰোঁ তাকে ষ্টোৰেজ বুলি কোৱা হয় মানে ষ্ট'ৰ কৰা বুলি কোৱা হয় তে ফ্ৰেণ্ডছ আজি তোমালোকক মই এই কম্পিউটাৰ বেছিক কনচেপ্টত মই এইখিনি বস্তুৱে শিকালোঁ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা বা তোমালোকক এনেকৈ যদি বুজাব লাগে কম্পিউটাৰৰ থিয়ৰিখিনি বা কম্পিউটাৰ ৰিলেটেড কথাখিনি যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো লাইক কৰি দিবা আৰু লগতে কমেণ্টত জনাবা যে মই এনেকৈ ভিডিঅ' বনাওঁ নে নাই যদি বনাব লাগে তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা আৰু লগতে তোমালোক যদি মোৰ চেনেলত নতুন হয় চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে বেল আইকন দবাই দিবা তেতিয়াহ'লে মই যেতিয়া তোমালোকৰ বাবে ভিডিঅ'বিলাক লৈ আহোঁ তোমালোকে সোনকালে নটিফিকেশ্যন পোৱা তে ফ্ৰেণ্ডছ আজি ভিডিঅ'ত বাছ ইমানেই আমি পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ